खुलुमबाय स्टुडिय'आव दङ आं राजिब बसुमतारी मालगाव ओनसोलाव जाबायदि रायजो राजाफोरनि हाखौ आदानि एबा एपिडिसिएलनो हगारना होनायनि आथिखालनि बिटिसि सरकारा थांखि लादों थामहिनबा आथिखालनि बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारि बिथाङा जाबायदि स्टाइलजों इभिक्सन खालामनो नागिरदों बेयाव गोबां रायजो राजाफोरा दुखु मोननाय फोरमायदों आरो बेनि सायाव गोख्रों हेंथा खालामनानै बाथ्रा बुंदों आरो सोमावसारनो थाखाय थांखि लादों। नाथाय बे समाव दुखुनि बाथ्रा सोमावसारगिरिफोरखौ माखासे राजखान्थिनि दैदेनगिरिफ्रा सिगि सग' खालामनानै सोमावसारनो थाखाय बादा होनायनि अजद खालामदों। अजद होदों बे समाव बेबायदि बावखुंग्रि बियाबनि मालगाव ओनसोलाव एपिडिसिएलनो हा हगारनो नागिरनायनि सायाव मातिउर रहमाननि गोख्रों अजद आरो बिथाङा अजद होदों जि रायजो राजाफोरा गावनि मोनथायनि थाखाय एबा हानि जा हाखौ कम्पानिनो बे समाव हगारना होनो थांखि लादों आथिखालनि हाग्रामा महिलारिनि दैदेननाय बिटिसि सरकारनिफ्राय आरो बेखौ होबथानो थाखाय रायजो राजाफोरा सोमावसारोब्ला सरकारनिफ्राय जेबो सुबिदा मोननाय नङा एबा रांखावरि मोननाय नङा हानि बदलै रांखावरि मोननाय नङा होननानै बेबायदि हुमखि होनायनि अजद होदों मातिउर रहमान बिथाङा। थारैनो दिनैनि समाव मख'नांगोन दि थांनाय 5 बोसोरनि आमोलावबो गोबां बे एपिडिसिएलनिनो हा हगारना होनायनि थाखाय गावनि देहायाव पेट्रल डिजेल होनानै सावना लानायनि सोमावसारनायबो राजखान्थिया जाखांबाय। नाथाय बे समाव आथिखालनि बिटिसिनि चिफ हाग्रामा महिलारि बिथाङा गावनि स्टाइलजों जायगानिफ्राय गुबुन फारसेयाव लांनानै शिफ्टिं खालामनानै इभिक्सन खालामनायनि जा थांखि बे थांखिनि सायाव रायजो राजाफ्रा दिनैनि समाव गोबां सांग्रां। 1 इन्सिबो एबा 1 इन्सिबो हा हगारनानै होआ मालगाव ओनसोलाव रायजो राजानि गोख्रों बाथ्रा। दानिया फैदो बिदिब्ला इउपिपिएलनि दैदेनगिरि मातिउर रहमाननि गोख्रों अजद आरो मालगाव ओनसोलाव रायजो राजाफोरनिफ्राय एबा रायजो राजाफोरनि खाथियाव थांनानै रायजो राजानि दुखु दाहाखौ माबोरै खोनासंनानै बाथ्रा बुंदों बेखौ नोंथांमोना खोनासंलांदो। কথাটো হল মানে যিটো ধৰণে মেপটো বনাইছে ইয়াত যিখিনি মাটি দিব বিচাৰিছে এই মাটিৰ লগতে এই অঞ্চলৰ এই গাঁৱৰ মানুহৰ বহুত নিজৰ পাট্টা মাটি আছে। এনেকুৱা সিস্টেমত এই বৰ্ডাৰটো বনাই আছে বা এনেকুৱা সিস্টেমত তেওঁলোকে এটা মেপ সৃষ্টি কৰিছে অটোমেটিকলি এই গাঁৱৰ মানুহ নিজৰ পাট্টাৰ মাটিখিনি এৰি দিবলৈ বাধ্য হ'ব আৰু কি। যাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ যে খাছলেণ্ডত যিসকলে বসবাস কৰি আছে তেখেতসকলৰ যি মাটি এতিয়া মানে পাট্টালেণ্ডৰ মাটি আছে এই বাউণ্ডাৰীৰ ভিতৰতে পৰি যাব, এই বাউণ্ডাৰীৰ ওচৰতে পৰি যাব। এই পাট্টালেণ্ডৰ মাটিখিনি কি হ'ব তেওঁলোকে এই ব্যৱস্থাটো কৰা নাই। মানে এনেকুৱা ছিষ্টেম এটা কৰিছে মুছলমান মানুহে বাধ্য হ'ব এই খাছলেণ্ডৰ লগতে পাট্টালেণ্ডৰ মাটিখিনিও ইয়াৰ পৰা এৰি গুচি যাব লাগিব আৰু কি। এইটো এটা ছিষ্টেম কৰিছে যিসকলে দূৰত আছে তেওঁলোকে নাজানিব, ইয়াত প্ৰেক্টিকেল ফিল্ডত আহিলে তেওঁলোকে গম পাব যে ইয়াৰ পৰিস্থিতিটো কি হৈ আছে। সেই পৰিস্থিতিটোৰ মোকাবিলা কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে নিজে সাফিচিয়েণ্ট নহয়। গতিকে মই আমাৰ সংগঠনবিলাকক অনুৰোধ কৰিছোঁ আপোনালোকে আহক প্ৰেক্টিকেল ফিল্ডত দেখক। আমচু এবিএমচু নেমচু মই সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে জাতীয় সংগঠন হয়, জাতিৰ কাৰণে আপোনালোকে মাত মাতিব লাগিব। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে আহি প্ৰেক্টিকেল ফিল্ডটো চাওক যে চৰকাৰখনে যি পলিচি কৰিছে অটোমেটিকলি এই মুছলমান মানুহখিনি ভৱিষ্যত তেওঁলোকে পংগু হৈ যাব। পাট্টাৰ যিবিলাক মাটি আছে তেওঁলোকে সেই মাটিবিলাকক এৰি দিবলৈ বাধ্য হ'ব। এনেকুৱা ছিষ্টেমত এই মেপটো বনাই দিছে। তো সেইকাৰণে মই আমাৰ যিমানবোৰ জাতীয় সংগঠন আছে সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে ইয়াত আহক, আপোনালোকে দায়িত্ব লওক, নেতৃত্ব লওক, এই ৰাইজৰ সহায় কেনেকৈ কৰা যায় এইখিনি আপোনালোকে ভূমিকা পালন কৰিব লাগিব। তাৰ কাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ। আৰু ইয়াত এটা কথা শুনিছোঁ মই ৰাইজৰ মুখৰ পৰা যে ইয়াৰ যিজন MCLA তেখেত হ'ল দনেশ্বৰ গয়াৰী, তেখেত বহুবাৰ ইয়াৰ পৰা MCLA হৈ আছিল বা হৈ আছে। তেখেতে যোৱা ইলেকশ্যনৰ আগমুহূৰ্তত এটা কথা মানে ডাঙৰকৈ কৈ গৈছে, ইয়াৰ ৰাইজে আমাক জনাইছে কথাটো যে অন্ততঃ বগিলাউৰা যিখন গাঁও আছে তেওঁ MCLA হ'লে এই বগিলাউৰা গাঁৱটো উচ্ছেদ কৰিব নোৱাৰে আৰু উচ্ছেদ কৰিলে তেওঁৰ 2খন হাতে কাটি দিব বুলি কৈছে। তেওঁ আজি 2খন হাত মানে ৰাইজৰ মাটি গ'লে কাটি দিব, কিন্তু এতিয়া দেখি আছোঁ যে 2খন হাতেৰে ৰাইজৰ মাটি তেওঁ কাটিব বিচাৰিছে। সেইটো সবতকৈ ডাঙৰ কথা।
এজন MCLA হৈ এই কথাটো কৈছিল ইয়াৰ ৰাইজে আমাক যিখিনি কথা জনাইছে হয়নে নহয় কথাটো তে সেইকাৰণে মই কৈছোঁ যে MCLA মহোদয় আপুনি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰক এই ৰাইজে আপোনাক ভোট দিছে এই ৰাইজৰ হকে আজি মাত মাতক আপুনি কিন্তু এইখিনি কৰা নাই উল্টাহে কৰিছে আৰু ৰাইজক ধমকি দি কৈছে এই অঞ্চলত কৈছে আপোনালোকে আন্দোলন নকৰিব আন্দোলন কৰিলে আপোনালোকে একো নাপায় এনেই উচ্চত হৈ যাব লাগিব ইমান সহজ নেকি সেইকাৰণে আপোনাক ভোট দিছে নেকি সেইকাৰণতে ৰাইজে আপোনাক ভোট দিয়া নাই যদি গভৰ্ণমেণ্টৰ প্ৰয়োজন হৈছে আপুনি ৰাইজৰ লগত বহক ৰাইজৰ লগত ভালকৈ কথা পাতক ৰাইজৰ পাট্টাৰ মাটি কানি কি হ'ব এইবিলাক কথা পাতক যদি ৰাইজে সহমত হয় আপুনি মাটি লৈ ল'ব কিন্তু আপুনি ৰাইজক ধমকি দি এইটো ল'ব নোৱাৰে তো গতিকে আমি অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ কথা নহয় ইয়াৰ যিবোৰ মানুহ আছে তেওঁলোকে আমাৰ নিচিনা মানুহ তেওঁলোকৰ অধিকাৰ আছে তেওঁলোকে ইয়াত বসবাস কৰিব আগ্ৰামা মহিলাৰী চাহাবে বাৰম্বাৰ কৈছে 2003 চনৰ পিছত যিবোৰ মানুহ আছে সকলোৱে মাটিৰ পাট্টা পাব ইয়াৰ পৰা এজনকে উচ্ছেদ কৰা নহয় আজি একেখন মুখেৰে উচ্ছেদ কৰা নহয় বুলি কৈছে আজি সেই মুখেৰে উচ্ছেদ কৰি আছে আৰু ষ্টেণ্ডাৰ্ড ভাষাত কৈছে যে ইয়াতো উচ্ছেদ নহয় আমি এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাম এটা ঠাইৰ পৰা আন এটা ঠাইত লৈ যাব এই ফেমিলিটো কি হ'ব 50 বছৰ বেক হৈ যাব এটা ঠাইত আছে তেওঁলোকৰ কিমান গছ গছনি হৈছে গছ গছনি কৰি এদিনত হৈছে নেকি এটা গছ গছনি হ'বলৈ কিমান বছৰ লাগে এখন তামোল বাগান হ'বলৈ কিমান বছৰ লাগে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ কিমান বছৰ লাগে সেই পৰিৱেশৰ সৃষ্টি আজি এটা নতুন পৰিৱেশ পাব তাত কেনেকুৱা ভাল হ'ব না বেয়া হ'ব ইয়াৰ দায় কোন হ'ব গতিকে আপোনালোকে যি সিদ্ধান্ত ল'ব বিচাৰিছে এইটো আমাৰ বিশেষকৈ মাইনৰিটি মানুহৰ কাৰণে এইটো সহজ নহয় এই সিদ্ধান্ত আপোনালোকে উঠাই ল'ব লাগে আৰু ইয়াৰ যি স্থানীয় মানুহ আছে তেওঁলোকৰ যি আগৰে স্থান আছে এই স্থানত তেওঁলোকক থকাৰ কাৰণে সুবিধা কৰি দিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ ধন্যবাদ